Yo, what's up guys? Back to my YouTube channel. Good morning. আপোনালোকে সবকে happy Shivaratri. ওইটা মই পুরা উলাইকেনে রেডি হৈ গলো। আমি যাম মন্দিৰত সেখানে জাম ফাৰু পিন্ধিব লাগিব। মান ঠাণ্ডা আৰু মাহতেও ৰেডি কৰি আছে পূজাৰ কাৰণে। এতিয়া অলপ পিছত দেখাম যেতিয়া যাম আৰু মাহতকো অলপ পিছত দেখাম। তেতিয়া দেখালে চাবা বাই বাই। Hi guys, আমি যাব ওলালো এতিয়া। বাবুটো আমাক এৰি থৈ গুচি গ'ল। এতিয়া মা ফালে খুৰী ফালে ময়ো বস্তু লৈছোঁ পুৰা। তাৰপিছত ধুনুটো দেউতাৰ লগত গুচিয়ে গ'ল, ধুনু আৰু হিয়া। ফালে মা পুৰা ৰেডি আজি য়েল্লো চবে। বলক যাওঁ এতিয়া। ওলালো দেই। মইতো আগতে আহি গৈছো কৈছে আৰু ইফালে ইফালে কাম দিলে মোক দিয়া হ'ল আৰু অলপ পিছত যজ্ঞও হ'ব আৰু মানুহ অলপ আহি আছে এতিয়া। ফ্ৰেণ্ড মই জুচ আৰু কুৰকুৰে কিনিছোঁ, আমুল আৰু কুৰকুৰে সদায় খাই আছে। বহুত দেৰি কাৰণে এই দুটা কিনি ল'লোঁ। ইফালে যজ্ঞ ৰেডি কৰি আছে যজ্ঞৰ কাৰণে। ফ্ৰেণ্ডছ আমি বহিলোঁ, এয়া ইফালে পুৰা ৰেডি হৈ গৈছে আৰু এতিয়া আমি বহি গ'লোঁ। কি বস্তু ज्योतिर्ज्योतिः सूर्यो वर्चो ज्योतिवर्चः स्वाहा त्रिभुवन जनमोहि ओम हर 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 महादेव। লগতে ময়ো খাই আছো। এতিয়ালৈকে খিচিৰি হোৱা নাই আৰু প্লেটটো এনেই থব নালাগে। মই এতিয়া ঘৰত আহি গৈছিলো মন্দিৰৰ পৰা। এতিয়া আকৌ খিচিৰি খাব যাম। এই বিবাহ तभी व्लॉग बना रहा है यार। हाय 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 मैं हर्षित का मैं ब्लॉगर से भाई मुझे और चाहिए सब्सक्राइबर बेइज्जती करे। फ्रेंड्स यार ओवर एक्टिंग और 50 रुपया काटना है। फ्रेंड्स इतना हमें वैसा के मंदिरत खिचड़ी खावा आपको तो आहिए গৈছিলো ইটা। फ्रेंड्स আমি আহি পালো। এই ইয়াতে খিচড়ি বনাইছে, এতিয়ালৈকে হোৱাই নাই। খাই আছে দেই মাহতে আজি। এইয়া পৰি থাকিলে চেছ। টেষ্টি মিঠা ময়ো খাম নে? এইয়া খুৰীও ল'লে দেই। আগৰ নিচা লাগিলে মই লৈ নাযাওঁ দেই। এইফালে দেউতাতেও ইমান অলপমান নিচে এইটো টেষ্ট কৰি ময়ো খাই আছো। বিবান ময়ো লৈছো। ময়ো খালো। হিয়াও দিলা চেছ। ফ্রেন্ডস এটা আমি যাই আছো খিচুড়ি খাবো। আমার খিচুড়ি রেডি হয়ে গেল।
মোৰ খিচিৰি খোৱা হ'ল বহুত ভোক লাগিছিল এতিয়া হৈ গ'ল চবে খাই ল'লে আৰু আহি গ'ল নাম গোৱা পাৰ্টি অলপ পিছত নাম গালে দেখাম নাম ষ্টাৰ্ট হৈ গ'ল নামো শেষ হ'ল আৰু মোৰতো টোপনি লাগিছে আৰু এতিয়া নাম পাৰ্টিও যাব এতিয়া পূজাও শেষ হ'ল বুলিয়ে ক'ব পাৰি আৰু মোবাইলতো চাৰ্জ নাই মোবাইলতো 2% মাত্ৰ সেইকাৰণে একবাৰ নামটো দেখাই দিওঁ আৰু ব্লগটো এড কৰোঁ বাই আজিৰ ব্লগ এইখিনি বাই বাই